হাই বন্ধুসকল, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এজনী ছাগলী মানে এজনী ছাগলী তিনিটা পোৱালি দিছে। এই তিনিটা পোৱালি দুইটা বাগিনে মানে তিনিটা পোৱালি ধৰি আছে। ঠিক আছে, এইজনী মাইকী ছাগলী মানে তিনিটা পোৱালি আৰু তিনিটা পোৱালি বহুত ধুনীয়া। ঠিক আছে, আৰু তিনিটা পোৱালি কেনেকুৱা পোৱালি মই ক'ম। আৰু এই তিনিটা পোৱালি আৰু মাৰ সৈতে মানে বিক্ৰী হ'ব, সেইটো কাৰণে মই ভিডিঅ' এটা বনাই আছোঁ মানে। পোৱালিটো কেনেকুৱা? ধুনীয়া। তোমাৰতো? অঁ, ঠিকে আছে। এই দিয়া পোৱালিকেইটা এটা কৈ দিয়া। এই চাওক কেনেকুৱা ধুনীয়া পোৱালি। এই চাওক তিনিটা পোৱালি মাৰ সৈতে গৈছে গাখীৰটো খাবৰ কাৰণে। আপোনালোকে নাভাবিব যে বেলেগত দুটা পোৱালি, এইটো এটা পোৱালি আৰু তিনিটা পোৱালি। এই মুখত যে কিবা আছে এইটো ভিডিঅ'ত আনাচোন। সেই চাওক এই পোৱালিটোৰ তলত চাওক, ডিঙিৰ তলত এইটো পোৱালিৰো আছে। আৰু তুমি এটা পোৱালি ধৰি দিয়া। এইটো ভিডিঅ'ত আনিলোঁ মানে। এই চাওক পোৱালিটো ডিঙিত কেনেকুৱা আছে। এইটো পোৱালিৰো ছেম এনেকুৱাই আছে ডিঙিটোত, আৰু সেইটোৰো এনেকুৱাই আছে, তিনিটাৰো এনেকুৱাই আছে। ঠিক আছে, আৰু এই মাইকজনীও বহুত ধুনীয়া, গাখীৰ চাখীৰ আছে। ঠিক আছে, আৰু গাখীৰ আছে বুলি পোৱালিকেইটা এনেকুৱা ধুনীয়া হৈছে, আৰু বয়সটো বহুত কম। ঠিক আছে, তিনিটা পোৱালি একদম বহুত ধুনীয়া। তিনিটা পোৱালিৰ সৈতে যদি কোনোবা তিনিটা পোৱালিও আৰু মানে এই পোৱালিকেইটা মানে চেউৰী হয়, মানে মাইকী পোৱালি হয়। এই পোৱালিৰ সৈতে যদি কোনোবা ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। ঠিক আছে, আৰু এনেকুৱা নতুন ভিডিঅ' চাবৰ কাৰণে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তিনিটা আপোনাৰ এই খৰচটো ৰাখিব যদি বিচাৰে তেনেহ'লে ল'ব পাৰে। ধুনীয়া পোৱালি তিনিটা। আৰু এই বগাজনী মানে বিটেলে ক্ৰছ F2, চকুটো বগা। এজনীও বিক্ৰীৰ বাবেই, কোনোবা এজনী ল'ব বিচাৰে ল'ব পাৰিব। এই মাইকজনীৰ বয়স বেছি হোৱা নাই, আগতে এবাৰ পোৱালি দিছে, এতিয়া ছেকেণ্ড পোৱালি হৈছে মানে। ঠিক আছে, গাখীৰটো চাওক কেনেকুৱা। আৰু পোৱালিৰ বয়স মানুহজনৰ কোৱা মতে মানে 20 দিনমান হৈছে। ঠিক আছে, আৰু মোৰ চেনেলটো নতুন চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকে জানেই মই যেতিয়া ছাগলী বেচিব লগা হয় তেতিয়াই মানে ভিডিঅ'টো বনাওঁ, যে এনেই ভিডিঅ' বনাওঁ কিবা এটা কওঁ সেইটো নহয়। আৰু এই পোৱালি আকৌ মাইক যদি আপোনালোকে কোনোবা ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। আৰু নহ'লে মানে এইটো পোৱালি ল'লে মানে কি হয় জানে, কিছুমান ছাগলী আছে আপোনাৰ এটাকৈ পোৱালি দিয়ে। আৰু এই ছাগলীজনী ফাৰ্ষ্ট টাইমত তিনিটা পোৱালি দিছে, ছেকেণ্ড টাইমত তিনিটা পোৱালি দিছে, কিন্তু তাৰ পোৱালিকেইটাৰো মানে তিনিটা দিয়াৰ চান্সটো আছে মানে। ঠিক আছে, আৰু এইজনী পোৱালি বহুত ধুনীয়া হৈছে। ডাঙৰটো মানে গাখীৰ বেছিকৈ খাব পাইছে। এজনীও ধুনীয়া হৈছে। এইজনী মানে অলপ সৰু থাকি গ'ল মানে, এই ভালকৈ গাখীৰটো খাব পৰা নাই। এতিয়া মই মানে মোৰ তাত নাছিল মানে, তিনিটা পোৱালি হ'লে মানে মানুহজনৰ অলপ কষ্ট কৰিব লগা হয় মানে। এতিয়া ৰাতি মানে এই দুইটা পোৱালি বেলেগকৈ ৰাখিম, আৰু এই পোৱালিকেইটা বেলেগকৈ ৰাখিম। এই পোৱালিটো মাৰ সৈতে থাকিব দিম। ঠিক আছে, আৰু গাখীৰটো চাওক আপোনালোকে, গাখীৰটো ভালখিনি আছে। তিনিটা পোৱালি বুলি ভালখিনি গাখীৰ আছে বুলি তিনিটা পোৱালি খাব পাইছে। আৰু পোৱালিকেইটাও ইমান বয়স হোৱা নাই, 20 দিনমান হৈছে। আৰু তিনিটা চেউৰী পোৱালি হয় যদিও আপোনালোকে ভাল খৰচটো ৰাখিব বিচাৰে। বহুতে মানে কাণ দীঘল ভাল নাপায়, কিন্তু F2 F3 এনেকুৱা হ'লে মানে গাখীৰৰ কণ্ডিশ্যনটো বাঢ়ি যায়। কিন্তু বহুতে কাণ দীঘল ছাগলী নিবিচাৰে, সেইজন দাদা বাইদেউৰ কাৰণে মানে এইটো ছাগলী ঠিকেই আছে। ঠিক আছে, আৰু মই ছাগলী বেচিব লগা হ'লে ভিডিঅ'টো বনাওঁ, এইটো আপোনালোকে চবেই জানে। ঠিক আছে, এইটো মোৰ চেনেলটো নতুন হৈছে, ছাবস্ক্ৰাইব কৰি দিয়ক। মই আৰু ছেকেণ্ড এনেকুৱা ভাল ভিডিঅ' লৈ আহিম। আৰু সেইজনী হ'ল বিটেলে ক্ৰছ F2, চকুটো বগা, ভৰি চৰি একদম মোটা আছে। ঠিক আছে, এইটো ছাগলীও মই মানে বিক্ৰীৰ বাবে, এইটো ছাগলী এইটো অলপ ধৰাচোন।
এজনী ছাগলীও বহুত ধুনীয়া এজনী ছাগলীও মানে কালি ডিৱাৰ্মিং কৰি মানে এজনীও বিক্ৰীৰ বাবে আছে কোনোবা যদি ওখ লম্বা চম্বা দীঘল চিঘল ছাগলী ল'ব বিচাৰে এজনী ল'ব পাৰে আৰু ঠিক আছে এজনী আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব এজনীও আছে মানে বিক্ৰীৰ বাবেই আছে আৰু এজনীতো বহুত ধুনীয়া ছাগলী ব্লেক বেংগলত হয় মানে আৰু ভিডিঅ'ত মানে অলপ সৰু লাগছে না কিন্তু কিমান সৰু নহয় কিন্তু ভালেখিনি ডাঙৰ আছে আৰু পোৱালিকেইটা মানে দুটা পোৱালি সোনকালে ডাঙৰ হৈ যাব সেইটো আৰু এইটো অলপ টাইম ল'ব মানে এই দুইটা পোৱালি মানে সোনকালে ডাঙৰ হৈ যাব আৰু বগাটো তাতে বান্ধি দিয়া এই বগাটো দুবাৰমান হিটত আহি গৈছে কিন্তু বিধা নাই বুলি মানে চাৰ্ভিচ দিব পৰা নাই ঠিক আছে মতা এটা আছে মোৰ তাত ক্ৰছত F2 সেইজনী অলৰেডি বিক্ৰী হৈছে উঠে এই মামা দিয়া স্কুটি এদে বহীত অলপ পেচ খাইছে না খুলি দিয়াচোন উঠিছা এইজনী মানে চেল হৈছে এজনী যাবগৈ দাদা আহিব এজনী চেল হৈছে বহুত আগতে চেল হৈছিল মানে ইমান দিন মানে ৰাখিব লগা হৈছে দাদা মানে ঘৰত নাছিল মানে ঠিক আছে আৰু মোৰ তাত আছে এয়া 5G নেপিয়াৰ ঠিক আছে 5G নেপিয়াৰৰ কাটিংটো অলপ দিন পিছত হ'ব মানে আৰু ভাল লাগে মানে এনেকুৱা খেতি হ'লে ঘাঁহটো চাব পাৰে ঘাঁহৰ খেতি গায়েই হৈছে মানে যিমান লাগে ইমানেই হৈছে এনেকুৱা 5G নেপিয়াৰটো আপোনালোকে অলপ দিন পিছত মানে কাটিংটো ওলাব কাটিংটো ওলালে যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব সেইটো কাৰণে কি কৰিব লাগিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক দি থ'ব কমেণ্ট কৰিব তেনেহ'লে মানে কি আকৌ যেতিয়া ভিডিঅ'টো এৰিম ফাৰ্ষ্ট টাইম আপোনাৰ তাতেই যাব মানে আৰু কাটিংটো জানেই আপোনালোকে বেছি নহ'ব ইয়াত কমচে কম বেছি জোপা মানে আমাৰ ইয়াত ইমান ৰ'দ নালাগে সেইকাৰণে মানে লগাইছিলোঁ বহুতখিনি গোটেইখিনি হোৱা নাই মানে ইয়াত ৰ'দ একো নাই সেইটো কাৰণে এইখিনিত হোৱা নাই মানে একেদিনে লগাইছোঁ ইয়াত নাই মানে এই গড়টোৰ কাৰণে মানে ৰ'দটো নাইকিয়া হৈ যায় এইটো খুলি দিম তাৰপিছত ৰ'দটো হ'লে মানে চবকেইটা পাই যাব আৰু ইয়াৰ পৰা মানে বেছি কাটিং নোলায় ধৰি লওক এটা জোপাৰ পৰা এতিয়া এটা জোপাত কিমানখিনি পাত আছে কিন্তু চাওক এতিয়ালৈকে এটা কাটিঙো নাই ঠিক আছে এইটো জোপাত কিমানখিনি পাত আছে এটা কাটিঙো নাই তলফালে কিন্তু কাটিং হিচাপত চালে কিন্তু একো নাই এইটো জোপাত চাওক কমচে কম 30 কেজিমান পাত হ'ব এটা জোপা কাটিলে 5জনীমান ছাগলী এটা দিনত আৰু বেলেগ একো নালাগে তলফালে চাওক চাওক কাটিং মানে এটাও নাই ঠিক আছে সেইটো কাৰণে মই কৈছোঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক সেইটো কেলৈ জানে যেতিয়া নেকি মই ভিডিঅ'টো আকৌ যেতিয়া কাটি কমচে কম 200 কাটিংমান মই নিজে লগাম ফাৰ্ষ্ট টাইম আৰু বাকী 400-500 কাটিংমান আপোনালোকে কোনোবা যোৰ নিব পাৰে মোৰ পৰা ল'ব পাৰে ঠিক আছে তেতিয়া মানে আপোনালোকে ভিডিঅ'টো লাইক কৰি থ'লে কমেণ্ট কৰি থ'লে সেই কাটিংকেইটা পাই যাব মানে সেই কাটিংকেইটা আপোনালোকে ফাৰ্ষ্টত মানে ইমানখিনি নালাগে এই মইতো চাওক কিমানকেইটা কাটিং আছিল 50টামান কাটিং আছিল কিন্তু 25টামান বালিখিনি হৈছে 25টা ৰ'দ নাই বুলি হোৱা নাই চাওক ইয়াত ৰ'দেই নাই এই গড়ৰ কাৰণে ৰ'দেই নালাগে সেইটো কাৰণে কেনেকৈ হ'ব এইটো জেগাত হোৱাই নাই মানে মোৰ 25টা কাটিং বালিখিনি হৈছে 25টাৰ পৰা 1000মান কাটিং ওলাই যাব মানে অলপ টাইম ল'ব আৰু 1 মাহমান গ'লে 1000মান কাটিং ওলাই যাব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি থয় কমেণ্ট কৰি থয় আপোনালোকৰ ন'টিফিকেশ্যনটো ফাৰ্ষ্টত যাব মানে ভিডিঅ'টো এৰাৰ পিছত ফাৰ্ষ্টত আপোনাৰ তাতেই যাব ঠিক আছে এতিয়া কাটিংটো কেতিয়া কাটো সোনকালে আপোনালোকে গম পাই যাব ঠিক আছে আৰু 5G নেপিয়াৰ আপোনালোকে যদি স্মাৰ্ট নেপিয়াৰ ছুপাৰ নেপিয়াৰ ৰেড নেপিয়াৰ সেইবিলাক লগাই আছে সেইবিলাক চব বাদ দি এইটো লগাব পাৰে পাতৰ কাৰণে মানে বিখ্যাত হয় মানে পাতটো চাওক কিমান বহল কিমান ছফ্ট ধুনীয়াকৈ খাবও মানে এটা জোপাত এতিয়ালৈকে এটা কাটিঙো এবাৰো কাটিং দিয়া নাই আৰু ফাৰ্ষ্ট টাইম যদি ইমানখিনি হৈছে ছেকেণ্ড টাইম কেনেকুৱা নহ'ব কওক আৰু
ভিডিঅ'টো ইমান দীঘল মই কেতিয়াও নকৰোঁ, আপোনালোকে জানে। আজিকালি মই বহুত দীঘল ভিডিঅ' বনাব লৈছোঁ। মোৰ চেনেলটো নতুন চাইছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু ছাগলী ল'লেতো আপোনালোকে ল'ব পাৰিব, নল'লে মানে নেপিয়াৰৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কৰিব পাৰে। আৰু যিটো ছাগলী ফাৰ্ম আছে ভালেখিনি চলাক, ভাল এটা প্ৰফিট আছে, ঠিক আছে। আৰু আজি ইয়াতে আমি আকৌ নতুন ভিডিঅ' লৈ মোৰ চেনেলটো নতুন চাইছে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু 3টা পোৱালি আৰু মাইকজনী ভিডিঅ'টোত আৰু এবাৰ লৈ আহোঁ। আৰু নেপিয়াৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰক, ঠিক আছে। আৰু এইবিলাক ৰেডিমেড বাউণ্ডাৰী হয়, মানে এইটো ফিনিচিং ছাইড নহয়, এইটো হয় মানে আপোনাৰ ফিনিচিং ছাইড। ৰেডিমেড বাউণ্ডাৰী ৱালৰটো এইটো হাইটটো মানে 5 ফুট থাকে, 1.5 ফুটৰ পিছে পিছে এটা পোষ্ট থাকে, 5 ফুট থাকে হাইটটো, ঠিক আছে। এনেকুৱা থাকে মানে। আৰু এই ৰেডিমেড ফেক্টৰীটো মোৰ ঘৰতে বনালোঁ মানে, ঠিক আছে। আপোনালোকে যদি ৰেডিমেড বাউণ্ডাৰী ৱাল কিবা দিব বিচাৰে মোৰ লগত যোগাযোগ কৰক। এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল দিব বিচাৰে মোৰ লগত যোগাযোগ কৰক, বহুত কম পইচাতে হৈ যায়। আৰু এটা বাউণ্ডাৰী আছে কম্বি পোষ্ট বুলি কয়, সেইটো যদি দিব বিচাৰে আপোনালোকে দিব পাৰে। মই নেক্সট ভিডিঅ'ত সেইবিলাক বাউণ্ডাৰী ৱালৰ যিবিলাক মাল সেইকেইটা লৈ আহিম, আপোনালোকে ধুনীয়াকৈ দিব পাৰে। আৰু ৰেডিমেড বাউণ্ডাৰী ৱাল কেনেকুৱা জানে, আপোনালোকে যিমান টকা নেকি মিস্ত্ৰীক দিব লাগিব, মিস্ত্ৰী পকা ইটা দি যিটো বাউণ্ডাৰী দিয়ে, যিমান টকা আপোনালোকে মিস্ত্ৰীক দিব সিমান টকা দি আপোনালোকে ৰেডিমেড বাউণ্ডাৰীটো ৱালটো দি দিব পাৰিব, ঠিক আছে। আৰু বহুত কমতে হৈ যায়। আৰু মোৰ মানে এইবিলাক ৰেডিমেড বাউণ্ডাৰী ৱালত মানে বেলেগে মানে 0 কয়াল দিয়ে, আমাৰ মানে 6 mm ৰড দিয়া আছে। এই পোষ্টবিলাকত 3টাকৈ ৰড দিয়া আছে। পোষ্টবিলাক আপোনাৰ কি হয়, 3টাকৈ 3 চুটা 12 mm 3টা ৰড দিয়া আছে, ঠিক আছে। আপোনালোকে ল'ব হ'লে ফোন কৰিব, মোৰ তাত এতিয়া এভেইলেবল আছে। বাউণ্ডাৰী ৱালৰ কামটো পাই যাব। বাউণ্ডাৰী ৱালৰ যদি কোনোবা কাম কৰাব বিচাৰে মোৰ তাত কৰাব পাৰিব। আৰু কম্বি পোষ্ট বুলি কয়, নেট দি যিটো বাউণ্ডাৰী দিয়ে, পকা পোষ্ট আৰু নেট দি দিয়ে, সেইটোও পাই যাব, মোৰ পৰা দিব পাৰিব। আৰু 5G নেপিয়াৰটো ল'ব পাৰিব। আৰু ছাগলীটো বাৰু আছেই, ঠিক আছে। আজি এতিয়া মই আকৌ নতুন ভিডিঅ' লৈ মোৰ চেনেলটো নতুন চাইছে ছাবস্ক্ৰাইব কৰিব। 3টা পোৱালি আৰু মাইক হৈ গ'ল।